বান্ধৱীসকল সংগীতাছ ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা আপোনালোকৰ নতুন ৰেচিপি আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টটো কৰিব। তেনেহ'লে আৰম্ভ কৰোঁ বলক। আজি আমি বনাবলৈ ওলাইছোঁ চিকেন কৰ্মা। এতিয়া ষ্টাৰ্ট কৰোঁ। এয়া মই ব্ৰইলাৰ চিকেন লৈছোঁ। নিমখ দি দিলোঁ, হালধি দিলোঁ, জিৰা গুড়ি দিছোঁ, অলপ চিকেন মছলা দিছোঁ আৰু এয়া ক্ৰীম দিছোঁ। ক্ৰীমৰ ঠাইত আপোনালোকে দৈও ব্যৱহাৰ কৰিব পাৰে আৰু মই আজি জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নাই। এয়া 1 চামুচ ডাঙৰ চামুচেৰে তেল দি দিছোঁ। জলকীয়াৰ গুড়ি ইচ্ছা কৰিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি থৈ দিম। এইখিনি ভালদৰে মিক্স কৰিব লাগিব। তাৰপিছত এইখিনি আমি প্ৰায় আধা ঘণ্টামান এনেকৈ থৈ দিব লাগিব। এতিয়া আমি ইয়াত কেইটামান কাজু, মগজ, আলমণ্ড বাদাম আৰু খিচমিচ লৈছোঁ। এইকেইটা আমি গ্ৰাইণ্ডাৰত দি দিছোঁ এতিয়া। আৰু লগতে এয়া কাটি থোৱা পিঁয়াজ, 3টা সৰু সৰু চাইজৰ পিঁয়াজ দিছোঁ। নহৰু দিছোঁ, আদা দিছোঁ অলপ, আৰু এই জলকীয়া দিছোঁ 3টা। জলকীয়াটো আপোনালোকৰ নিজৰ মতে দিব। আৰু বিলাহী দিছোঁ এটা। এতিয়া আমি এইখিনি পেষ্ট কৰি ল'ম ভালদৰে। এয়া পেষ্ট হৈ গ'ল। দেখিলেনে কিমান ধুনীয়া হৈছে। এতিয়া মই এইফালে কেৰাহীটো পাতি দিছিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই চিকেনখিনি দি দিছোঁ। আমি চিকেনখিনি অলপ ফ্ৰাই কৰি লওঁ। ভালদৰে লৰাই দিব। ঢাকন মাৰি দিব। চিকেনৰ পৰা পানী ওলাই, এইখিনি ভালদৰে মৰিব লাগিব পানীখিনি। পানীখিনি ভালদৰে শুকাই যাব দিব। এয়া দেখিলেনে চিকেনখিনি প্ৰায় হৈ গৈছে। চিকেনখিনি ঢাকন এবাৰ লগাই তাৰপিছত নলগোৱাকৈও ভাজি থাকিব পাৰে। এতিয়া ইয়াত তেল ৰৈ গৈছিল। ইয়াত মই শুকান জলকীয়া আৰু এটা তেজপাত দি দিছোঁ, আৰু অকণমান 2টা ইলাচি, অকণমান ডালচেনি আৰু জালুক কেইটামান দি দিছোঁ। এতিয়া আমি ইয়াত পেষ্ট বনাই থোৱাখিনি এইখিনি দি দিম ইয়াতে। এই পেষ্টখিনি আমি এতিয়া ভালদৰে ভাজি ল'ব লাগিব। এইখিনি ভালদৰে ভাজি থাকিব লাগিব। জুইটো মিডিয়াম কৰি কিনে ভালদৰে ভাজি থাকিম। ইয়াত মই অলপ নিমখ দি দিছোঁ। নিমখ, অকণমান জিৰা গুড়ি, অকণমান চিকেন মছলা। ইয়াত মই হালধি ব্যৱহাৰ কৰা নাই, কাৰণ মই জিৰা গুড়ি, নিমখ আৰু হালধি আগতেই দি থৈছিলোঁ মাংসখিনি মেৰিনেট কৰোঁতে। এতিয়া আমি চিকেনখিনি ইয়াত দি দিম। এতিয়া চিকেনখিনি দি ভালদৰে লৰাই দিম। এইখিনিও অলপ ভাজি ল'ম আমি। দেখিছেনে কিমান ধুনীয়া হৈছে। এইখিনি ভালদৰে ভাজিব লাগিব। তলত লাগিবলৈ নিদিব। জুইটো মিডিয়াম কৰি কৰি ভাজি থাকিব। এইখিনিও প্ৰায় হৈ গৈছে ভজা। এতিয়া ইয়াত মই 2 চামুচ আৰু ক্ৰীম দি দিছোঁ।
এইখিনি বৰ ধুনীয়াকৈ ভাজি ল'ব লাগিব ক্ৰীম দিয়াৰ পিছত বহুত বেছি টাইম ভাজিব নালাগে কাৰণ তলিত লাগি যাব পাৰে এতিয়া মই ইয়াত পানী দিছোঁ পানীটো আপোনালোকে নিজৰ আন্দাজ মতে দিব মই অলপ পানীটো বেছিকৈ দিছোঁ এইখিনিকে শুহিব দিম এতিয়া পানীখিনি ভালদৰে মই জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নাই হালধিৰ গুড়ি ব্যৱহাৰ কৰা নাই সেইকাৰণে অকণমান কালাৰটো দেখিবলৈ বগা বগা টাইপ হৈ আছে আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে এয়া চিকেনখিনি হৈয়ে গ'ল আমাৰ দেখিলেনে কিমান ধুনীয়া হৈছে আপোনালোকে ট্ৰাই কৰিবচোন কেতিয়াবা যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্টটো কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে থেংক ইউ